মই দেৱৰ্ষি গৌতমে লৈ আহিছোঁ নিবিড় ৰতনৰ এটি সুন্দৰ কবিতা। প্ৰত্যাশিত নে অপ্ৰত্যাশিত? উত্তাল সংসাৰত বিয়পিছে মৃত্যুৰ কেৰেলি। আক্ৰমণ প্ৰত্যাক্ৰমণ, অবিচাৰ নিৰ্বিচাৰ, অনুভৱ অনুগ্ৰহ প্ৰত্যাখ্যানেৰে প্ৰত্যাহ্বান। হিংসাত্মক আঘাতত পৰকিছে ধ্বংসলীলাৰ ৰক্তপাত। সুনীল গগনজুৰি ধূসৰিত শব্দ বতাহ। উপত্যকা কিম্বা মৰুভূমিৰ বুকু নিৰ্মমতা। শোণিতৰ হ্ৰদ হ'ব, পাৰ খহি নদী উবব। কেঁচা তেজৰ অবিৰাম যাত্ৰাই পৃথিৱীক চুই যাব। প্ৰতাপীৰ দৃঢ়তা জাগিছে আজি মহাপ্ৰতাপী হোৱাৰ। শান্তিক নেওচি অশান্তি আদৰাৰ অফুৰন্ত স্পৰ্ধা। যুঁজিহে উৰুৱাব হেনো প্ৰশান্তিৰ জয়ধ্বজা। সন্ধি কণাবৃষ্টিৰ বিক্ষিপ্ত প্ৰকোপত শান্তি সেউজী প্ৰত্যাশী ধৰাই জানো চকুলো নুটুকিব।